কি আফরিদ বোধ করে বদরস কুয়ালাই পিয়াক আলু পথ করে সানমুষ্টিক এইবার নিজে মই অগ্নি বৈক্ষালৈ বধ কৰিম হেই রামকৃষ্ণ কিয় কৰিব খুজিছা বিৰুচিত কৰ্ম ক্ষত্ৰিয় বংশত জন্ম মোৰ দিয়া মোক অগ্নিবক্ষ সন্মুখ যুদ্ধত বধ কৰা মোক কি কৰিলে সেই নিৰ্দোষী শিশুৱে মনে মনে মাথো গৰু চাৰি চাৰি গোকুলৰ ল'ৰা বুলি জানে সকলো কিয় তুমি চল কৰি মাতি আনি বধিব খুজিছা বখুদে তৈবকি কংখাকুন এতিয়াও নিচিনিলা কংখাই নিজেই মহাকাল সারা করি পলুৱাই তলি নন্দৰ ঘৰত প্ৰাণ হত্যা মোৰ এইবাৰ নাপাবি নিষ্ঠাৰ মান সকলৰ লগত ময়ে যুদ্ধ কৰিম বৃদ্ধ মই তথাপি যোগ দিম যদি দিয়া মোক পুত্ৰদান নমস্কাৰ ভগৱন্ত প্ৰজা বা ভাগিন বুলি কৰক আশীৰ্বাদ গোৱালৰ ল'ৰা আমি ৰাজসভাৰ নীতি নিয়ম নাজানো একে অকুল ফুৰাই আদৰি আনিলে আমাক কিন্তু আহি দেখো বাট ভেদি ধৰে হস্তি আৰু মহামাল ৰণনীতি জনা আছে আমাৰ সেয়েহে আহিব পাৰিলো ৰাজপ্ৰসাদলৈ মোলাই বলিছি ৰাখি দিবলৈ লাজ নালাগিল তোৰ চালনা কৰি পলুৱাই তৰি নন্দৰ ঘৰত মোৰ কৃষ্ণ এইবাৰ নাপাবি নিষ্ঠাৰ কাকেতু অতি শীঘ্ৰে বধ কৰাৰ এই পাপিষ্ঠ কৃষ্ণ নমস্কাৰ পিতা নমস্কাৰ মাতৃ দৈৱকী চিৰকাল অত্যাচাৰ পীড়িত পিতা বসুদেৱ সাক্ষী সভা দেৱ দেৱীগণ সাক্ষী সভা যত মানে প্ৰজা মথুৰাৰ বিশ্ব ধ্বংসকাৰী এই কংসক বধ কৰি দুখ মুক্ত কৰো পৃথিৱী আৰু কিয় নাই কৃষ্ণ এই অস্তাৰে তোক কৰি নিধন
ত্রিপুরা তুমিও মুক্ত আয় সমগ্র মথুরা পাখি আজি এই দুষ্ট কংসৰ কবলৰ পৰা মুক্ত জয় মথুৰাৰ জয় জয় মথুৰাৰ জয় জয় মথুৰাৰ জয় ঘৰলৈ যাওঁ 3টা বাজিলে বিদায় বিদায় ৰাখ বিদায় মানুহ আদা আদি কৰি আদায়